টকা উঠাইছে আমাৰ পাৰ্টিৰ কোনোবা কাৰ্যকৰ্তা এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ অতি গুৰুত্বপূৰ্ণ নেতাৰ ভণ্ডামি চাকৰি দিয়াৰ নামত দালালে উঠাইছিল কোটি কোটি টকা দুৰ্নীতিৰ অভিকেন্দ্ৰত পৰিণত হৈছে এতিয়া ইন্দ্ৰাণী তহবিলদাৰৰ বাসগৃহ দমে দমে ওলাইছে চাকৰি নিযুক্তিৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ স্বাস্থ্য বিভাগ PNRDৰ আপত্তিজনক বহু নথিপত্ৰ জব্দ কৰিছে আৰক্ষীয়ে তদন্তৰ আন এটা অভিকেন্দ্ৰ হৈছে নলবাৰী দালাল অসীম চক্ৰৱৰ্তীয়ে উঠাইছিল কোটি কোটি টকা আৰু আৰক্ষীৰ হাতত ধন দিয়া 40 জন ব্যক্তিৰ তালিকা ইতিমধ্যে আহি পৰিছে আটকাধীন ব্যক্তিয়ে আৰক্ষীক দিছিলে লিখিত স্বীকাৰোক্তি আৰু 21 জন ব্যক্তিৰ পৰা 5 পৰা 7 লাখ টকালৈকে সংগ্ৰহ কৰা হৈছিল জীৱন ডেকাই দালালিৰ আদিপাঠ শিকাইছিল অসীম চক্ৰৱৰ্তী আৰু এই সম্পৰ্কত এতিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো টকা উঠাইছে আমাৰ পাৰ্টিৰ কোনোবা কাৰ্যকৰ্তা আছিলে টকা উঠোৱাৰ অভিযোগ উঠিছে কিন্তু এইটো অভিযোগ উঠা নাই যে টকা লৈ পেলাই চাকৰি দিছে তাৰমানে মোৰ যিটো প্ৰতিশ্ৰুতি আছিল যে চৰকাৰী চাকৰি দুখীয়া ল'ৰা ছোৱালীয়ে পাব এটকাও খৰচ নকৰাকৈ পাব এক প্ৰকাৰ এই দুখৰ ঘটনাটোৰ মাজতো এটা মোহৰ পৰিলে যে কোনেও চৰকাৰী চাকৰিত এবাৰ অলপো 2 নম্বৰী কৰিব পৰা নাছিল